हेलो ভিউৱাৰ্ছ, আজি ওলাইছোঁ মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনে আয়োজন কৰা 2024 মৰাণ মহোৎসৱলৈ। এতিয়া সন্ধিয়া সময় মই গৈ উপস্থিত হ'লোঁ হৈ ডেকাচাং অনুষ্ঠানত। বিভিন্ন ঠাইৰ পৰা অহা মৰাণ জনগোষ্ঠীৰ বিশেষ লোকসকলৰ সৈতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি খুব ভাল লাগিল। চিনাকি বিভিন্নজনক লগ পালোঁ। মাজতে আকৌ আমাৰ বাবে এয়া ধুনীয়া ধুনীয়া উপহাৰো আহিল। এয়া হৈছে ডেকাচাং অনুষ্ঠানত উপস্থিত থকা সকলো লোককে প্ৰদান কৰা স্মাৰক পত্ৰ। মই ক'বলৈ পাহৰিছিলোঁ, এয়া দেখিছেনে অনুষ্ঠানটোৰ মাজে মাজে বিভিন্ন ধৰণৰ নাচ গানো হ'ল। আৰু মাজতে আমনিৰ লগত মই আৰু এই চুমিবাই অকণমান ফুৰি আহিলোঁগৈ মৰাণ হেৰিটেজ ভিলেজৰ ফালে। ইয়াত আকৌ মৰাণ জনগোষ্ঠীৰ প্ৰতিটো বস্তুৱেই প্ৰদৰ্শন কৰাইছে। এয়া হৈছে মোৰ বংশ ডাইনিগয়া ঘৰ। প্ৰত্যেক বংশৰ বাবে একোটিকৈ ঘৰ আৰ্হি তেওঁলোকে তৈয়াৰ কৰি দিছে আৰু তাত গৈ এসাঁজ ধুনীয়াকৈ খাই আহিব পাৰিব। এয়া বাৰ লগত আকৌ কিবা কিবি অলপ কিনি ল'লোঁ আৰু মোৰ ভোক লগাত শেষত মই ধুনীয়াকৈ টোপোলা ভাত খাই ল'লোঁ। নিশাৰ শেষলৈ অসমৰ জনপ্ৰিয় সংগীত শিল্পীসকলে বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান কৰিছিল আৰু খুব ভাল লাগিল। তাত অকণমান ফূৰ্তি কৰি ঘৰলৈ উভতিলোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই।